সেই অসংখ্য সকলকে আন্তরিক শুভেচ্ছা জানাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধুসকলে জানে ইতিমধ্যে চিএম ত্ৰিপলৰ SMS আহিবলৈ আৰম্ভ কৰিছে। আপুনি যেটো চাই আছে এইটো হ'ল নলবাৰীৰ SMS এজনলৈ SMS আহিছে। আপুনি যদি সিলেকশন হয় আৰু আপোনালৈ যদি এটা SMS আহে, সিলেকশন প্ৰক্ৰিয়া SMS টো যদি আহে লগতে আপোনাৰ লগতে কি লৈ যাব লাগিব আৰু ক'ত যাব লাগিব সকলো তথ্য আজিৰ এই ভিডিঅ'ত মই আলোচনা কৰিবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ বন্ধু-বান্ধৱীসকল যিসকলে চিএম ত্ৰিপলে 2.0 এপ্লাই কৰিছিলা সিহঁতৰ বাবে এটা ভাল খবৰ। সিহঁতলৈ SMS আহিবলৈ আৰম্ভ কৰিছে। আপুনি স্ক্ৰিনে চাই আছে যেটো চিএম ত্ৰিপলে 2.0 SMS আহিছে। অভিনন্দন জনাইছে আৰু এইটো যেতিয়া আহিব তেতিয়া আপোনাৰ খৰজপে কি কৰিব লাগিব আপোনাৰ বেংক পাছবুক, আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু কপি ফটো আপোনাৰ লগত লৈ আপুনি DICC যেটো অফিচ আছে আপোনাৰ যেটো ইন্টাৰভিউ তাতে যাব লাগিব। আৰু যদি আপুনি নাযায় তেনেহ'লে আপুনি এইটো সুযোগ হাতছাড়া কৰিব। তাতে কিন্তু লিখাই আছে ভালকৈ। যিসকললৈ SMS অহা নাই চিন্তা কৰিব নালাগে বা টেনচন কৰিব নালাগে কিয়নো 5 তাৰিখলৈকে SMS আহিব যিসকলে সিলেকশন হৈছে। সেইবাবে আপুনি কেণ্ডিডেট সিলেকশন হৈছে চিএম ত্ৰিপলে 2.0 সকলোকে SMS দিব 5 তাৰিখলৈকে SMS দিয়াটো শেষ কৰিব। কাৰণ ইমান মানুহক একেদিনে SMS দিয়াটো সম্ভৱ নহয় আৰু SMS যেটো পৰ্টাল থাকে যেটো সাইটটো হ্যাং হোৱাৰ সম্ভাৱনা থাকে। এই কাৰণে সিহঁতে বুদ্ধি কৰি 5 তাৰিখ লৈ SMS সিহঁতে দিবলৈ প্ৰচেছ কৰি আছে। গতিকে এতিয়ালৈকে যিসকলে SMS পোৱা নাই সিহঁতে চিন্তা কৰিব নালাগে, টেনচন কৰিব নালাগে। আপোনালোকে বহি থাকক আপোনাৰ হাতত আপুনি যদি সিলেকশন হৈছে আপোনাৰ নিশ্চয় SMS আহিব আৰু কলো আহিব পাৰে। গতিকে 5 তাৰিখলৈ ধৈৰ্য ধৰিব লাগিব সকলোকে। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে আছিল। যদি ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি আপোনাৰ নতুন থাকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব। ধন্যবাদ।